সকলো ৰাজনৈতিক মানে প্ৰস্তুতি হোৱা দেখা গৈছে ঠিক তেনেকৈ আপোনালোকে পিছ পৰি থকা নাই BPF যেহেতু 70 বছৰ শাসনকালত আছিলে তথাপি আপোনালোকৰ চৰকাৰ ঘূৰাই অনাৰ কাৰণে আপোনালোকে পূৰ্ণাস্তিক চেষ্টা কৰিছে আজি হৰিচিংগা ব্লক কমিটিৰ আপোনালোকৰ যি জইনিং চেৰেমনি আছিলে কি ক'ব এই মুহূৰ্তত আজি অতি সুন্দৰ সময় আৰু আনন্দৰ বিষয় হৰিচিংগা প্ৰাইমাৰী কমিটিৰ অধীনত যি চমুৱাপৰা বুথ কমিটি এই বুথ কমিটিৰ অধীনত আজি প্ৰায় 70-80 জন লোকে UPPL দলৰ পৰা আহিছে আৰু BPF দলক ভাল পায় BPF দলৰ যি আদৰ্শ এই আদৰ্শৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ তেওঁলোকে BPF দলত জইন কৰিছে আৰু আপুনি যিহেতু কৈছে যে 17 বছৰে BPF দলে 2003 চনৰ পৰা 2020 চনলৈ চলাইছিলে উন্নয়নৰ গতি অতি প্ৰখৰ হৈ গৈ আছিল কিন্তু 2020 চনৰ পৰা 2025 চনলৈকে এই মাজৰ যি 5টা বছৰ যি উন্নয়নৰ স্থবিৰ হ'ল এই স্থবিৰ হোৱা আমাৰ অধিকাৰবিলাক যি খৰ্ব হ'ল এই খৰ্ব হোৱাবিলাক আমি পুনৰ উদ্ধাৰৰ কাৰণে এই 2025 চনত BPF দলে আমি আগুৱাই গৈছোঁ আৰু বিশেষভাৱে কিছুমান আমি পলিচিলৈ আগবাঢ়িছোঁ যাতে ৰাইজৰ উন্নতি আমাৰ অধিকাৰ যিবিলাক হেৰুৱাইছিলোঁ সেইবিলাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি আগুৱাই গৈ আছোঁ দেখিছোঁ আপুনি এসময়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCৰ তেনেক্ষেত্ৰত অৱসৰীৰ পিছত আপোনাৰ দেখা গৈছে মানে সক্ৰিয়ভাৱে BPFৰ এজন কৰ্মকৰ্তা হৈ পেলাই কাম কৰি আছে তেনেক্ষেত্ৰত আপোনাৰ কিবা মনত ভাৱ আছে এইটো সুন্দৰ প্ৰশ্ন আমি যিহেতু নিজৰ অঞ্চলতে আমি কাম কৰিছিলোঁ নিজৰ অঞ্চলটো উন্নয়নৰ দিশত আমি প্ৰশাসনিক বিষয়া আছে বোলে নিশ্চয় কৰি দেখিছোঁ কেনেকৈ পিছপৰা আছিল কেনেকৈ উন্নয়নৰ দিশত আগুৱাই নিব লাগে যিহেতু এটা হাবিয়া আছিলে যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে সেইকাৰণে চৰকাৰী চাকৰি যে অৱসৰৰ পিছত ৰাইজৰ সেৱা কৰিবলৈ ওলাই আহিছোঁ সেইদৰে আমি যিহেতু BPF দলটো আমাক সঠিক পথত আগুৱাই নিয়াৰ কাৰণে ব্যৱস্থা লৈছে সেইকাৰণে এই BPF দলত মই যোগদান কৰিছোঁ আপোনাৰ দৃষ্টিত BTC চৰকাৰৰ যি শাসন আছিলে বৰ্তমানৰ যিটো শাসন BTRৰ ইয়াৰ পাৰ্থক্য কি দেখিছে বহুতো পাৰ্থক্য আছে যিটো সাংবিধানিক অধিকাৰ 2003 চনৰ পিছত 2020 চনলৈকে সাংবিধানিক অধিকাৰবিলাক যিবিলাক ক্ষমতা অসম চৰকাৰে ভাৰত চৰকাৰে BTC চৰকাৰক দিছিলে মাননীয় শ্ৰী হাগ্ৰাম মহিলাৰ নেতৃত্বত যি চৰকাৰ চলাইছিলে এই চৰকাৰটো অতি সুন্দৰ আছিলে আৰু প্ৰশাসনিক দিশত চৰকাৰৰ নিৰ্দেশনামতে কাম কৰি আছিল কিন্তু 2020 চনৰ পিছত এই 2025 যি BTR চুক্তি এই BTR চুক্তি বৰ্তমানলৈ কোনো সাংবিধানিক মান্যতা পোৱা নাই এই মান্যতা নোপোৱাৰ বিনিময়ত তেওঁলোকে এই 60টা যি প্ৰয়োজন আছে 60টা সমষ্টি যি পোৱাৰ কথা সেইটো তেওঁলোকে কৰিব নাই আৰু BTR শব্দ তেওঁলোকে যদিও কৰিছে BTR শব্দটো এতিয়ালৈকে BTDৰ পৰিৱৰ্তে কিন্তু সাংবিধানিক এইটো অধিকাৰ এতিয়ালৈকে পোৱা নাই তেনেক্ষেত্ৰত দেখা গৈছে যে এইটো পৰিৱৰ্তনৰ ঢৌ তেওঁলোকে আনিব বিচাৰিছিলে 5টা বছৰত আপুনি পৰিৱৰ্তন দেখা পাইছে একো পৰিৱৰ্তন দেখা নাই যিহেতু যিখিনি ধৰ পৰিৱৰ্তন আমি আগতে আনিছিলোঁ BTC চৰকাৰ থকা সময়ত এই পৰিৱৰ্তন তেওঁলোকে তললৈহে নিলে কিন্তু সেই তলত যোৱা বা নিম্ন খাপৰ হোৱা সেই পৰিৱৰ্তনটো আমি পুনৰ পৰিৱৰ্তন আনি পেলাই ৰাইজৰ মাজত উৎসাহ দিবলৈ আমি উন্নয়নৰ দিশত আগুৱাই নিবলৈ আগবাঢ়ি আহিছোঁ বৰ্তমান BPF পৰিস্থিতি কেনেকুৱা অতি সুন্দৰ আমি 100% আমি এককভাৱে 25-30টা চিট লৈ আমি জিত একক সংখ্যাগৰিষ্ঠ আপোনালোকে পাব সংখ্যাগৰিষ্ঠ আমি পাম 25-30 পাম তেনেক্ষেত্ৰত চিট কোন হোৱাৰ সম্ভাৱনা আছে ৰাইজে ঠিক কৰিব বৰ্তমান আমাৰ BPFৰ যি সভাপতি তেওঁ চিফ হ'ব উপমুখ্য কাৰ্যবাহী সদস্য সেইটো যিহেতু এইটো অধিকাৰ আমাৰ মুখ্য চিফ তেওঁৰ দায়িত্ব থাকে তেওঁ কাক ডিপুটি চিফ দিয়ে কাক EMO দিয়ে তেওঁৰ অধিকাৰৰ কথা আছে তেওঁৰ যিহেতু প্ৰেৰোগেটিভ পাৱাৰ তেওঁৰ সেইমতে তেওঁ ব্যৱস্থা লওক বৰ্তমান অসমত আৰু BTRত বেদখলকাৰী উচ্ছেদ চলি আছে ইয়াৰ সন্দৰ্ভত কি ক'ব সেইটো অসম চৰকাৰে তেওঁলোকৰ আইনগতভাৱে কি ব্যৱস্থা তেওঁলোকে জানে আৰু সেই ক্ষেত্ৰত মই আমাৰ ক'বলগীয়া বিশেষ নাই কিন্তু আমাৰ এটা কথাই যে লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো যিহেতু 2003 চনৰ চুক্তিৰ পিছত 2004 চনৰ অসম চৰকাৰে আমাক গতাই দিছিলে এণ্ট্ৰাষ্ট এণ্ড ডেলিগেটেড বিভাগৰ দায়িত্ববিলাক দিছিলে সেইমতে কাম কৰিছিল কিন্তু 2020 চনৰ চুক্তি 7.2 যি পেৰা সেই পেৰাটো গোটেই VGR আৰু তেওঁলোকে জলাশয় পিটনি সেইবিলাক দায়িত্ব অসম চৰকাৰেহে কৰিব বুলি কৈছে তেনে ক্ষেত্ৰত তেওঁলোকে সেই হয়তো তেওঁলোকৰ কথা এইটো কি ব্যৱস্থা লয় অজুহাত আছে অসমৰ আৰু BTRৰ সৰ্বসাধাৰণৰ যে খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰিছে দেখিবলৈ পাইছোঁ এনেকৈ খিলঞ্জীয়া মানুহ তেওঁলোকে উচ্ছেদ কৰাৰ ব্যৱস্থা আমি দেখিছোঁ দুই এটা কিন্তু আমি তেনে ক্ষেত্ৰত আমি খিলঞ্জীয়াৰ অধিকাৰৰ কথা আমি চিন্তা কৰিম আপোনালোকৰ যেতিয়া চৰকাৰ আহিব তেতিয়াহ'লে আপোনালোকৰ খিলঞ্জীয়াৰ কাৰণে যিটো বেদখল তেওঁলোকে সংৰক্ষণ হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ সুবিধা কেনেকৈ প্ৰদান কৰিব
আমি আইনত যি ব্যৱস্থা আছে সেইটো আমি পৰ্যালোচনা কৰিম আৰু 2003 চনৰ পিছত 2005 আগত যিবিলাক ধৰ আমাৰ মাজত যি কি কয় এইটো আপোনাৰ ৰেচিডেঞ্চ এই চুক্তিমতে যি ৰেচিডেঞ্চ পায় অধিকাৰ সেই অধিকাৰ তেওঁলোকে পাব হৰিচিঙা সমষ্টি যিহেতু এটা লেখত ল'বলগীয়া সমষ্টি বুলি ক'ব লাগিব তেনে ক্ষেত্ৰত প্ৰাৰ্থীটো হিচাপে কেইজনমান আছে বৰ্তমান প্ৰাৰ্থীটো 2জন হয়তো আপুনিও থাকিব এই প্ৰাৰ্থীটোৰ ভিতৰত মই এজন দাবীদাৰ ৰবীন্দ্ৰন মোছাৰ আছে ময়ো আছোঁ মোৰ প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন MCLA মানস ত্ৰিবেদী আছে হায়াৰ অথৰিটি যাক দিয়ে সেইটোৰ ওপৰত ডিপেণ্ড কৰে ঠিক তেনে ক্ষেত্ৰত আপোনাৰ যি ৰাইজৰ সমৰ্থক তেওঁলোকৰ সঁহাৰি কেনেকৈ জনাব আপুনি আৰু তেওঁলোকক কি আহ্বান ৰাইজৰ সঁহাৰি উত্তম বৰ্তমান গতিকে আমাৰ BPF দলৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আছে আৰু আমি তেওঁলোকক যি সঁহাৰি দিছে এই সঁহাৰি মৰ্মে আমি চৰকাৰ গঠন কৰাৰ লগে পৰ্যায়ক্ৰমে আমি প্ৰায়ৰিটি ৱাইজত তেওঁলোকৰ যি আকাংক্ষা আমি সমাধান কৰাৰ কাৰণে পৰ্যায়ক্ৰম ব্যৱস্থা ল'ম থেংক ইউ